কিয় ৰখালা ন? মোৰ মানে অফিচলৈ আৰু বেছি দূৰ নাই। মোৰ মানে লগৰ এজনী আহিব। এইখিনিৰ পৰা মই যাব পাৰিম দিয়া। তুমি নালাগে, ময়ে থৈ আহিমগে। একো নহয়, তুমি চিন্তা কৰিব নালাগে, মই পাৰিম যাব। ঠিক আছে, যোৱা। বাই বাই। অফিচ পাইলৈ মোক মেছেজ এটা কৰি দিবা দেই। ঠিক আছে। ঘৰ যাবা কিন্তু। ঠিক আছে, তুমি চিন্তা কৰিব নালাগে। এইটো চা অংকুৰ আহিছে। ঐ কি কৰিছ তহঁতি? এই খেলি আছো আমি। কি কৰিছো বাদ দে, তই আগত পাৰ্টি দিব লাগিব। পাৰ্টি কিহৰ পাৰ্টি লাগে তহঁতক? ঐ তই তেনেকে ক'লে নহ'ব নহয়, পাৰ্টি দিব লাগিব আকৌ। পইচা নাই তহঁতৰ পৰা, মানে মোৰ শান্তি নাই। হ'ব দে, ব'ল তহঁতি কি খাৱ খাই ল'বি ব'ল। অৰিকুদা, এহেঁতি কি খাই দি দিবচোন, মই পে'মেণ্টটো কৰি দিম। অঁ হ'ব। কোৱা। এয়া মই আছোঁ। ৰিচালে ফোন এটা কৰিম। চাৰজনী ফোন কৰা যেন পাওঁ তহঁতি। আজিৰ পৰা ফোন একো কৰিব নাই মুঠতে মই। ফোনটো কিয় কাটি দিছে? বাৰে বাৰে ফোনটো কিয় কাটি দিছে? ইছ, বেয়াই পালে চাগে। ক'ত যোৱা তুমি? মই অফিচ যাবলৈকে ৰৈ আছোঁ। মই এইফালেকে যাম, ব'লা। ব'লা। আৰে এইজনীচোন অংকুৰৰ গাৰ্লফ্ৰেণ্ড। ক'ৰ ল'ৰাৰ লগত ঘূৰি ফুৰিছে তাই? অংকুৰক ফোন কৰি কৈ দিওঁ। হেল্ল'। ক। নাই, ঘৰতে আছোঁ। কচোন কি কথা ক'ব লাগিছ তই? সেই যাবও পাৰে, ফ্ৰেণ্ড হ'ব পাৰে ন। নাই, তাই তেনেকুৱা ছোৱালী হ'বই নোৱাৰে। চা ল'ৰা, তেনেকুৱা ফাল্টু কথা নকবি, গম পাইছ? তাইৰ লগত ৰিলেশ্যনত থকা আজি মোৰ 3 বছৰে হ'ল। আৰু নেক্সট টাইম যদি এনেকুৱা কথা তই কৱ নহয়, আৰু চাই ল'ম তোক, গম পাই যাবি, জিভা উলিয়াই আনিম তোক। হ'ব দে, ফোন কাট। ঐ অংকুৰ, ৰিচাচোন এজনী। হয়, তই নাম। ৰিচা, তুমি সেইদিনাখন ক'ৰ ল'ৰাৰ লগত বাইকত উঠি গৈছিলা? সেইটো মোৰ কলেজ ফ্ৰেণ্ড। কলেজ ফ্ৰেণ্ড? কথা ক'ব আহিছা? মোৰ লগৰ ৰিলেশ্যনত আছা আৰু বেলেগ ল'ৰাৰ লগত তুমি বাইকত উঠি ঘূৰি ফুৰিছা। এইবাৰ তোমাক মই লাষ্ট ৱাৰ্ণিং দিছোঁ। আজিৰ পৰা যদি মই তোমাক বেলেগ ল'ৰাৰ লগত বাইকত উঠা দেখোঁ, কথা বেয়া হৈ যাব কিন্তু, কৈ থলোঁ। ইমান সন্দেহ কিয় কৰে? মই হ'লে নোৱাৰো দেই, ইমান সন্দেহ কৰেনে? নহয়
সি মোক বহুত ভাল পায়। সেইবোৰ তাৰ মৰমহে। হ'ল বুলিয়ে আৰু ইমান সন্দেহ কৰিব লাগেনে? ব'ল আমাৰ ঘৰলৈকে যাওঁ। ঐ তহঁতি কি কৰিছ? গেম খেলি আছো, তই ক'ত যাৱ? এই এনেই আহিছিলো অকণ আহ গোটেইকেইটা গেমকে খেলো আহ। তয়ো আহ। তোৰ ওচৰত কাষ্টম আছে নেকি? অঁ আছে অঁ। উলিয়া উলিয়া। ঐতো ময়ো চম দেখোন। অঁ এইফালে ঐ কি কৰিছা? গেমকে খেলি আছো আৰু কিনো কৰিবা আৰু। বাহ, গোটেইকেইটা একেলগে বহি গেম খেলি আছা? চাকৰি পোৱা পাৰ্টিটো কি হ'ব? দিবা নে কি? আজি নিদিওঁ দিয়া। যেতিয়া দিম মই তোমালোকক কল কৰিম। মোৰ মন চন ভাল নহয় আজি। চাকৰিত সোমাইছোঁহে, দৰমহা পোৱাই নাই। পালে মই তোমালোকক পাৰ্টি দিম দিয়া। ঠিক আছে দিয়া। অংকুৰ, তুমি কিয় তেনেকুৱা কৰা মোক? ফোন কৰিলেও যে ৰিচিভ নকৰা? কিয় ৰিচিভ কৰিম? তুমি মই ফোন কৰিলে ৰিচিভ কৰা? দিনৰ দিনটোতো ৱেটিঙে হৈ থাকা। কাৰ লগত ফোন কৰা তুমিহে জানা আৰু। মই ফ্ৰেণ্ডৰ লগত বিজি থাকোঁ আৰু অফিচৰ কাম থাকে নহয় মোৰ। তুমি কিয় বুজি নোপোৱা? হৈছে হ'ব দিয়া মই জনা আছে তোমাৰ চব কথা। তুমিহে জানা আৰু বেলেগ কাৰোবাৰ লগত বিজি থাকা নাই, ফ্ৰেণ্ডৰ লগতে বিজি থাকা। চোৱা অংকুৰ, তুমি মোক কিয় বুজি নোপোৱা? তুমিচোন জানাই তোমাৰ আৰু মোৰ বাইদেউৰ বাহিৰে এই পৃথিৱীত কোনোৱে নাই। মা দেউতাকতো মই সৰুতে হেৰুৱালোঁ। তুমিনো মোক কিয় বুজি নোপোৱা? সেই পাগলীজনী, এইটো কথাতে তুমি দুখ কৰিব লাগে নি? একদম পেনপেনাই থাকে দেই। আজিৰ পৰা মই তোমাক কলৈকো নানো। এনেকৈ কান্দি থাকিলে কেতিয়াও নানো দেই, মই কৈ দিছোঁ তোমাক। মোৰ বেয়া নালাগে জানো তুমি তেনেকুৱা কৰিলে? প্ৰমিছ কৰিছোঁ চোৱা, আজিৰ পৰা মই তোমাক কেতিয়াও এনেকুৱা কথা নকওঁ। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা কত আশা জন্মতে তোমাকে দেখিলে কেন হয় নজনাকে কাষৰলৈ আহিলে যাৰ ঘৰুৱা মলয়াই কয় কথা তুমি বিনে মই আধৰুৱা। ৰিচা অহাহেঁতেন ভাল হ'লহেঁতেন। ভাল লাগিলে হয়। বয়ফ্ৰেণ্ডটো কিবা আহিবলৈকে নিদিয়ে। ৰিচালৈ ফোন কৰিছিলোঁ, তাই নাহো ক'লে। আৰু তহঁতিতো জানই তাই বয়ফ্ৰেণ্ডে আহিবলৈকে নিদিয়ে। এনেই এডালে মিচিয়ে মচিকে সন্দেহ কৰি থাকে। কি যে আৰু জোখতকৈ বেছিয়ে সন্দেহ কৰে। তহঁতিচোন জানই তাই কিমান ভাল ছোৱালী। অংকুৰক তাই ইমান ভাল পায়। অংকুৰে অকল তাইক খেলে সন্দেহ কৰে। হয়, ঠিকে কৈছা। তাই ইমান ভাল পায়, সিহে এনেকুৱা। ৰিচা অঁ, কি কৰিছা? এইয়া মই অফিচৰ কাম কৰি আছোঁ। চৰি ৰিচা, প্লিজ মাফ কৰি দিয়া। কি হৈছে আজি তোমাৰ অংকুৰ? মই তোমাক আনৰ কথা মতে তোমাক বহুত ভুল কৰিছিলোঁ ৰিচা। তুমি মাফ কৰি দিয়া ৰিচা। আমি সদায় এনেকৈ থাকিব নোৱাৰোঁনে ৰিচা? পাৰোঁ, মাত্ৰ তুমি মোৰ ওপৰত বিশ্বাস ৰাখিবা মই অংকুৰ। তোমাৰ ওপৰত সদায় বিশ্বাস ৰাখিছোঁ ৰিচা।
মাথো তুমি মোক কথা দিয়া কেতিয়া পাহৰি নাযাওঁ বুলি। মই সদায় আছোঁ তোমাৰ লগত অংকুৰ।